সমূহ অসমবাসী ৰাইজক ইণ্ডিয়া লাইভলৈ স্বাগতম জনাইছোঁ। সংবাদ মাধ্যমলৈ শুভাকাংক্ষীসকলে পঠিওৱা শুভেচ্ছা বাৰ্তাসমূহ। গতিকে পলম নকৰি এতিয়াই চাওঁ আহক। নমস্কাৰ। বৰ্তমান সময়ত বহুল প্ৰচাৰিত যি ৱেব পৰ্টেলৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰ এটা অন্যতম সংযোজন হ'বলৈ আগবাঢ়িছে IND লাইভ। এই IND লাইভৰ যিসকল IND লাইভৰ লগত জড়িত যিসকল কৰ্মকৰ্তা আছে, যিসকল শুভাকাংক্ষী আছে, এই সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আশা ৰাখিছোঁ অনাগত দিনত তেওঁলোকৰ উদ্যোগত ভাৰতবৰ্ষৰ লগতে অসম তথা ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বাতৰিসমূহ যুগুত কৰি তেওঁলোকে যাতে সুন্দৰভাৱে উপস্থাপন কৰে, নিৰপেক্ষ, নিৰ্ভীক আৰু আপোচবিহীনভাৱে, আৰু লগতে অতিৰঞ্জিত যি বিষয়, এই বিষয়সমূহ পৰিহাৰ কৰি তেওঁলোকে বাতৰিসমূহ পৰিৱেশন কৰিব বুলি আশা ৰাখিছোঁ আৰু এই চেনেলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সকলোলৈকে পুনৰবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।